DY365 News Live, Any News, Time, সকলো সংবাদ কৰ্মী বন্ধুলৈ মই BPF দলৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি যোৱা কেইবাদিন ধৰি অতি দুখেৰে লক্ষ্য কৰিছোঁ যে কোনোদিনে BTD অঞ্চলত নোহোৱা, কোকৰাঝাৰত নোহোৱা এটা পৰিস্থিতি আমি দেখিছোঁ। এটা গণতান্ত্ৰিকভাৱে চৰকাৰ এখন ইয়াত গঠন হ'ব লাগে আৰু সকলো সাংবিধানিক যিখিনি বিধি ব্যৱস্থা উলংঘা কৰি BPF দল সিঙ্গল লাৰ্জেষ্ট মেজৰিটি হোৱা সত্ত্বেও মানে গভৰ্ণৰে আমাক চৰকাৰ গঠন কৰাৰ কাৰণে আমন্ত্ৰণ নজনালে। ইতিমধ্যে আমি চৰকাৰ গঠনৰ দাবী উত্থাপন কৰিছিলোঁ, কিন্তু মানে অগণতান্ত্ৰিকভাৱে মানে তেওঁলোকে চৰকাৰ এখন গঠন কৰিছে, শপত মানে লৈছে। আৰু এই কথা মই দুখেৰে আহ্বান জনাব বিচাৰিছোঁ, অসমৰ যিমান গণতান্ত্ৰিক দল সংগঠন আছে তেওঁলোকে আমাক অলপমান সহায় কৰিব লাগে। যে এটা অতি মানে বেয়া চিনাৰী চলি আছে। নিৰ্বাচিত জনপ্ৰতিনিধিসকল আজিৰ তাৰিখত কাউণ্টিং হলৰ পৰা ঘৰ গৈ পোৱা নাই, মানে হোটেল লিলিত আবদ্ধ কৰি ৰাখি পেলাই তেওঁলোকে মানে অট টেকিং কৰিছে। অট টেকিঙৰ পৰা আকৌ হোটেল লিলিত লৈ যোৱা বুলি আমি সকলোৱে গম পাইছোঁ। অসমৰ মানে সকলো নিউজ চেনেলবিলাকে এই খবৰবিলাক ৰাইজৰ মাজত আনি আছে। আমাৰ নিৰ্বাচিত বন্ধু দল সংগঠন UPPL হওক, অন্যান্য দলৰ মানে যিখিনি মানে নিৰ্বাচিত মানে প্ৰতিনিধি, তেওঁলোকৰ যিটো মানে গণতান্ত্ৰিক অধিকাৰ, তেওঁলোক আজি তাৰিখলৈকে সমষ্টিৰ ৰাইজৰ পৰা যিটো আৰণাই বা মানে সম্বৰ্ধনা ল'ব পাৰিব লাগে, সেই সম্বৰ্ধনাই আজিলৈকে ল'ব যাব পৰা নাই। এনেধৰণৰ চাগৰুদ্ধকৰ যিটো পৰিস্থিতি মানে সৃষ্টি কৰিছে অসমৰ মাননীয় মানে প্ৰতাপশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই, সেইটো মানে গণতান্ত্ৰিক ব্যৱস্থাপনাৰ নহয়। গতিকে আমি নিৰ্বাচিত সদস্য সকলোকে বিনম্ৰভাৱে আহ্বান জনাইছোঁ, আপোনালোকে যিহেতু ইতিমধ্যে নিৰ্বাচিত হৈছে, ইয়াত চৰকাৰ এখন ইতিমধ্যে শপত মানে লৈছে, আপোনালোকে এনেধৰণৰ যদি মানে কৈদীৰ দৰে মানে ইটো জেলৰ পৰা সিটো জেলত বাছত আনা নিয়া এনেধৰণৰ যদি পৰিস্থিতিৰ মাজত থাকে, তেতিয়াহ'লে আপোনালোকে কেনেকৈ মানে জনসাধাৰণৰ সেৱা কৰিব, চৰকাৰ আপোনালোকে কেনেকৈ চলাব পৰৱৰ্তী দিনত। কোনোবাৰ ডিক্টেশ্যনত যদি চৰকাৰখন চলে, তেতিয়াহ'লে NDFB ভাইসকলকো মই অনুৰোধ কৰিছোঁ, 34 ইয়াৰ্ছৰ দীঘলীয়া সংগ্ৰামৰ পিছত BTR মানে চুক্তি হোৱাৰ পিছত এই নিৰ্বাচনত মানে যিসকল জয়ী হৈছে তেওঁলোকে স্বতন্ত্ৰভাৱে আগন্তুক চৰকাৰখনক নিজৰ মানে পলিচি মানে এডপশ্যন কৰি যদি চৰকাৰ চলাব নোৱাৰে, কোনো এটা শক্তিৰ BJPৰ মানে ডিক্টেশ্যনতহে যদি মানে তেওঁলোকে চৰকাৰ চলাব লগা হয়, উঠা বহা কৰিব লগা হয়, সেইখন কেনেধৰণৰ মানে BTC চৰকাৰ হ'ব, সেই কথা সকলোৱে মানে ভাবিব লাগে। আৰু আমি অনুৰোধ কৰিছোঁ, বিভিন্ন দল সংগঠনক অনুৰোধ কৰিছোঁ, লিলি হোটেলত আবদ্ধ কৰি জনপ্ৰতিনিধিসকলে মোবাইল ল'ব নোৱাৰা, কাৰো লগত কথা পাতিব নোৱাৰা, এনেধৰণৰ যেনেকুৱা মানে ব্যৱস্থা কৰিছে, আচৰণ কৰিছে, সেই কথা অতি মানে দুখজনক। তেওঁলোকক কি পৰিস্থিতিত, আমিতো হাৰিছোঁ, চৰকাৰ আমাৰ এবছলুট মেজৰিটি অহা নাই, সেই কথা আমি ৰাইজৰ ৰায়ক মানি লৈছোঁ আমাৰ দলৰ তৰফৰ পৰা। আৰু তেওঁলোকে চৰকাৰ সুকলমে চলাব লাগে। গুৱাহাটীৰ পৰা যাতে BTC চৰকাৰ নচলে, কোকৰাঝাৰৰ পৰাই যাতে BTCৰ চৰকাৰখন চলে, সেই বস্তু আমি কামনা কৰিছোঁ। কাৰণ এইটো বহু সংগ্ৰামৰ পিছত সৃষ্টি হোৱা আমাৰ কোকৰাঝাৰ ছেক্ৰেটাৰিয়েটত আমি এতিয়া সন্দেহ প্ৰকাশ কৰিছোঁ যে লিলি হোটেলতে বোলে কাম চলি আছে, অফিচিয়েল কাম কাজো, এনেকুৱা যাতে ভৱিষ্যতে নহয়। আৰু BTDৰ গোটেই এডমিনিষ্ট্ৰেটিভ মানে ছিষ্টেমটো যাতে গুৱাহাটীলৈকে গুচি নাযায়, মানে আহক ইয়াতে কোকৰাঝাৰত BTCত BTRত চৰকাৰখন এটা শান্তিপূৰ্ণভাৱে ইয়াত চৰকাৰ আৰম্ভ হ'ব লাগে। ৰাইজে সুযোগ সুবিধা মানে যিবিলাক আছে সেইবিলাক যাতে আহৰণ কৰিব পাৰে। বহুত সমস্যা আছে BTC অঞ্চলত, সেই সমস্যাবিলাক সমাধান কৰাৰ কাৰণে মানে ইয়াত শান্তিপূৰ্ণভাৱে গণতান্ত্ৰিকভাৱে চৰকাৰখন ইয়াত আৰম্ভ হ'ব লাগে সোনকালে। গতিকে ইতিমধ্যে লকডাউন, ৰাজ্যপালৰ শাসন,
এনেকৈ মানে ইয়াৰ ৰাইজে এটা বিত্তবৰ্ষ ইতিমধ্যে হেৰুৱাই পেলাইছে। গতিকে আমাৰ চৰকাৰখনে নিৰ্বাচিত চৰকাৰ এখন সোনকালে BTCত বাহাল হ'ব লাগে, শান্তিপূৰ্ণভাৱে হ'ব লাগে। আৰু মানে এতিয়া মাননীয় অসমৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকো অনুৰোধ কৰিছোঁ, তেওঁক আমাৰ জনপ্ৰতিনিধিসকলক আবদ্ধ কৰি কি ধৰণৰ ৰাজনীতি কৰিব বিচাৰিছে আৰু বড়োৰ যিটো সংগ্ৰামৰ ইতিহাস, এই ইতিহাসক তেওঁ অলপ সন্মান জনাই পেলাই যাতে এটা পূৰ্ণ গণতান্ত্ৰিকভাৱে মুক্তভাৱে আমাৰ মানে নেতৃত্বই, বড়ো নেতৃত্বই, UPPL নেতৃত্বই হওক বা আন নেতৃত্বই যাতে মানে BTC-বাসী ৰাইজৰ উন্নয়ন সমস্যা সমাধানৰ কাম যাতে কৰিব পাৰে, তাতে যাতে কোনো ধৰণৰ মানে আননেচেচাৰী ডিক্টেশ্যনৰ দ্বাৰা যাতে সেইটো নহয়, অগণতান্ত্ৰিকভাৱে যাতে চৰকাৰখন নচলে বা বেলেগ শক্তিৰ কব্জাত থাকি পেলাই যাতে চৰকাৰখন নচলে, সেই কথাখিনি মই অনুৰোধ কৰিছোঁ। আৰু যদি BPF দলক ভয় কৰিছে তেতিয়াহ'লে মই এইটো কথা দুখেৰে ক'ব বিচাৰিছোঁ, কোনো যদি মানে নিৰ্বাচিত প্ৰতিনিধি নিজেই যদি উপজাতি কিবা নকৰে, বিক্ৰী নাযায়, কোনে কিনিব পাৰিব? সেই কথা মিছা কথা। গতিকে অতি সোনকালে মানে BTCত নিৰ্বাচিত চৰকাৰখন বাহাল হ'ব লাগে, শান্তিপূৰ্ণ মানে এটা পৰিস্থিতিত বাহাল হ'ব লাগে, সেই কথাখিনি মই আহ্বান জনাইছোঁ। আৰু নিৰ্বাচিত প্ৰতিনিধিসকলে এনেধৰণৰ হোটেলত আবদ্ধ হৈ থকাৰ কোনো কথা নাই। নিশ্চয় সমষ্টিবাসী ৰাইজে সম্বৰ্ধনা জনোৱাৰ কাৰণে মানে ৰখি আছে, তেওঁলোক নিজৰ নিজৰ সমষ্টি মানে গৈ পাব লাগে, সি যি দলৰে নহওক। গতিকে সেই কথাখিনি আমি অতি দুখেৰে লক্ষ্য কৰিছোঁ, কাৰণ প্ৰথমবাৰ BTC নিৰ্বাচন, তিনিটাকৈ নিৰ্বাচন হৈ গৈছে, অতি সুন্দৰভাৱে ইয়াত এটা সৌহাৰ্দ্যপূৰ্ণ পৰিৱেশত চৰকাৰ আৰম্ভ হৈছিল। মিছা কথা, আমাৰ মানে নিৰ্বাচিত জনপ্ৰতিনিধিসকল মুকলিভাৱে ঘূৰি আছে, ইয়াতে কেইবাজনো মানে আমাৰ নিৰ্বাচিত জনপ্ৰতিনিধি ইয়াত উপস্থিত আছে, তেওঁলোকক ফোন কৰিলে ফোন পাব। এতিয়া কিছু সমস্যা নোহোৱা নহয়, মানে এই যিটো কিবা হৰ্চ ট্ৰেডিঙৰ যিটো কিবা চলিছে, তাত আমিও কিছু সতৰ্কতা অৱলম্বন কৰিব লগা হৈছে। প্ৰকাশ কৰিছে যে চৰ্চিত হৈছে যে ৰেওৰেৱা নাৰ্চাৰী BPF ত্যাগ কৰা বুলি চৰ্চিত হৈছে, ইয়াৰ কিমান সত্য? নাই, আমি তেওঁ দলৰ পৰা ৰিজাইনেশ্যন দিয়া বুলি ইতিমধ্যে আমাৰ তাত ৰিপৰ্ট আহিছে। এতিয়ালৈকে BJP দলত বা UPPL দলত ৰেওৰেৱা নাৰ্জাৰী যোগদান হোৱাৰ খবৰ অহা নাই। তেওঁ মাত্ৰ আমাৰ দলৰ পৰা মানে ব্যক্তিগত কাৰণত মানে ৰিজাইন দিয়া বুলি এটা খবৰ আহিছে। মানে যিটো নিৰ্বাচন, এই নিৰ্বাচনত অতি দুখজনক পৰিস্থিতি, অতি মানে কি চেপা উত্তেজনাৰ মাজত ৰাজনীতিক যিটো কিবা চলিছে, মানে খেল চলিছে, এনেধৰণৰ ৰাজনীতিক খেল খেলি BTCখনকে ধ্বংস কৰিব বিচৰা নিচিনা আমাৰ মানে অনুভৱ হৈছে।